নমস্কাৰ। এই যে দেখিছে গাহৰিকেইটা মোৰ মানে বিকিব লগা আছে। গাহৰিকেইটা গাৰ গঠন চব খুবেই ভাল, চৰ্বিও ভাল ধৰি আছে, দেখিবলৈও ভাল। ইহঁতক মই অকল কমাৰ্চিয়েল দানা নোখুৱাওঁ, মানে মই মিক্স দানা খুৱাওঁ, মানে ধৰক চাউল সিজাই তাৰপৰা 2 নম্বৰ তুঁহ 1 নম্বৰ তুঁহ চাপৰ আৰু কমাৰ্চিয়েল দানা মিক্স কৰি খুৱাওঁ। আপোনালোকতো চবেই জানেই ধৰক কমাৰ্চিয়েলৰ দানা ইমান দাম বাঢ়িলে আগতকৈ, আৰু ফুল কমাৰ্চিয়েল দানা খোৱালেতো মূলধনৰ কিমান প্ৰয়োজন হ'ব আপুনি চবেইতো জানে। আৰু এতিয়া আমাৰ ইয়াত চাব গ'লে আপোনাৰ ডিউজৰ যোনটো ফিনিচাৰ সেইটোৰ দাম হৈ গ'ল আপোনাৰ 2150 টকা, আৰু ষ্টাৰ্টাৰটো তেনেকৈ 1400, গৱাৰটোতো বেছি বাঢ়িছে, গৱাৰটো আপোনাৰ 2450 টকা, আৰু আপোনাৰ লেক্টেশ্যনটো তেনেকৈ 2250 টকা। মই অকল ডিউজৰ দানাৰ কথা কৈছোঁ দেই, কাৰণ কি মই ডিউজৰ দানাটোৰ দাম অলপ বেছি হ'লেও মানে মই সেইটোকে খুৱাওঁ, কাৰণ কেলৈ ডিউজৰ দানাত মানে বাকী দানাতকৈ ৰিজাল্টটো অলপ বেছি ভাল পাওঁ, মানে আপোনাৰ অলপ মিক্স কৰি খুৱাওঁ, মানে গ্ৰ'থৰ ক্ষেত্ৰত ভাল, ষ্টাৰ্টাৰৰ ক্ষেত্ৰত মানে পোৱালিৰ ক্ষেত্ৰতো ষ্টাৰ্টাৰত খোৱালে ভাল গ্ৰ'থটো আহে। বাকী দানাবোৰত মানে কি এইটো দানাতকৈ অলপ ডিফাৰেঞ্চ এটা পাওঁ। মই বেলেগ দানাও খুৱাইছোঁ, কিন্তু মানে ইয়াৰ দানাৰ তুলনাত মই মানে কম পাইছোঁ, মানে ডিউজৰ দানাটো অলপ বেছি ভাল পাইছোঁ। বাকী এতিয়া দামৰ ক্ষেত্ৰত আহোঁ। গাহৰিকেইটা মই মানে লাইভ ৱেটত দিম। লাইভ ৱেটত কোনোবা যদি আমাৰ বেপাৰী দাদা আছে কাটিঙৰ বা ৰিচেলৰ কাৰণে নিব বিচাৰিছে, তেতিয়া স্ক্ৰীণত দিয়া নাম্বাৰটো আপোনালোকে ফোন কৰিব পাৰে। আৰু গাহৰিকেইটা আছে তিতাবৰত, আৰু ৰেটটো মই 180কৈ ধৰিছোঁ। কল কৰিব, কিবা এটা মই কমাই দিম বাৰু। ধন্যবাদ।